Hello friends, welcome to my channel Ribovai Creation. Friends, title আৰু thumbnail লিখি আপোনালোকে গম পাইছে যে আজি ভিডিওটো কিহৰ ওপৰত আলোচনা কৰিম ঠিক আছে তো তেতিয়ালে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো ফ্ৰেন্ডছ আপোনালোকে বিচাৰে নেকি যে ইউটিউবৰ পৰা পইচা ইনকাম কৰিবলৈ তো তেতিয়ালে প্ৰথমে আপুনি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব তো কেনেকৈ ক্ৰিয়েট কৰিব কেনেকৈ ভিডিও আপলোড কৰিব সকলোখিনি মই আজি ভিডিওটোত কম তো অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব তেতিয়া আপোনালোকে বুজি পাব আৰু আপোনালোকেও ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব আৰু ভিডিও আপলোড কৰি আপোনালোকেও ইনকাম কৰিব পাৰিব তেনেহ'লে বলক প্ৰথমতে মই মোবাইল স্ক্ৰীনত আপোনালোকক দেখাম কেনেদৰে কৰিব আপোনালোকে ঠিক আছে ফ্ৰেন্ডছ আপোনালোকে আপোনাৰ নিজৰ মোবাইলতে ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব তো তাৰ বাবে কোনো আপোনাক লেপটপৰ প্ৰয়োজন নহ'ব প্ৰথমতে তো আপুনি আপোনাৰ মোবাইলতে ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব কিন্তু কেনেকৈ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কম ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই থাকক তো প্ৰথমতে আপোনালোকে আপোনালোকৰ ইউটিউব ওপেন কৰিব তো তাৰ ওপৰত আপোনালোকে চুকত দেখিবলৈ পাইছে মোৰ ইয়াত দেখিব পাইছে আপোনালোকে ডি অপশ্যন তো ডি অপশ্যনটোত ক্লিক কৰিলোঁ তো ইয়াত দেখিবলৈ পাইছে ইয়াত নাম আছে দিব্যজ্যোতি দাস মোৰ নাম যিহেতু দিব্যজ্যোতি দাস তো মই দিব্যজ্যোতি নামত আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়ৰ চেনেল ঠিক আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত দেখিবলৈ পাইছে ইউজ ইউটিউব এছ মোৰ নামটো ওলাইছে দিব্যজ্যোতি দাস আৰু ইয়াত তলত আছে ক্ৰিয়েট চেনেল তো আপোনালোকে যি নামত আপোনালোকে চেনেল খুলিব আপোনালোকৰ নিজৰ পচন্দৰ ইউটিউব চেনেল নাম দিব পাৰে তো মই আপোনালোকক এক্সাম্পল হিচাপে দি দিছোঁ দিব্যজ্যোতি চেনেল আপুনি যি নামত খোলে আপোনাৰ চেনেলৰ নামটো ওপৰত দিব তলত দিব তো যেনেদৰে আপুনি খুলিব বিচাৰে আপোনাৰ চেনেল নামটো দিব ঠিক আছে মই আপোনালোকক এটা এক্সাম্পল দিছোঁ তো দিব্যজ্যোতি চেনেল ক্ৰিয়েট চেনেলত ক্লিক কৰি দিব লাগিব আপোনাৰ চেনেল ক্ৰিয়েট হৈ গৈছে ঠিক আছে এতিয়া আপোনালোকে ভিডিও আপলোড দিব ওপৰত দেখিবলৈ পাইছে আপোনালোকে এইটো এটা ভিডিওৰ অপশ্যন ইয়াত ক্লিক কৰিব ইয়াত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকে যিকোনো এটা ভিডিও আপোনাৰ সিলেক্ট কৰিব ঠিক আছে তো মই আপোনালোকক এটা ভিডিও দেখালোঁ ইয়াত দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে টাইটেল তো এই ভিডিওটো মই টাইটেল দিছোঁ এই ভিডিওটো টাইটেল দিছোঁ মই হাউ টু ক্ৰিয়েট ইউটিউব চেনেল তো হাউ টু ক্ৰিয়েট ইউটিউব চেনেল ঠিক আছে তো ইয়াত আপোনালোকে ডেছক্ৰিপশ্যন অপশ্যনত আপোনালোকে আপোনাৰ ভিডিঅ'ৰ কণ্টেণ্টত যি হ'ব তাৰ ওপৰত আপোনালোকে টাইটেল দিব তো মই ভিডিঅ'টো জাষ্ট এটা এক্সাম্পলৰ কাৰণে দিছোঁ টাইটেলটো জাষ্ট আপোনালোকক বুজাবৰ বাবে তো টাইটেল দিছোঁ হাউ টু ক্ৰিয়েট ইউটিউব চেনেল ঠিক আছে তো ডেছক্ৰিপশ্যনত আপোনালোকে যিকোনো আপোনালোকে লিখিব পাৰে ভিডিঅ'টোৰ বিষয়ে আপোনালোকে যিকোনো লিখিব পাৰে তো তাৰপিছত আপোনালোকে দেখিলে আপোনালোকে মই টাইটেল দিলোঁ আৰু ডেছক্ৰিপশ্যন দিলোঁ তাৰপিছত আপোনালোকে এই ওপৰত যে আছে অপশ্যনটো তো আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব এই অপশ্যনটোত আপোনালোকে চুই দিব তো ইয়াত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে তো আপোনাৰ ভিডিঅ' আপলোডিং হৈ যাব অলপ সময় ল'ব জাষ্ট মই ভিডিঅ'টো অলপ কম সময়ৰ বাবে মই ভিডিঅ'টো সোনকালে মোৰ আপলোড হৈ গৈছে যদি আপোনাৰ কিমান মিনিট হয় যদি 5 মিনিটৰ হয় অলপ সময় ল'ব যদি 10 মিনিটৰ হয় যিমান মিনিটৰ আপোনাৰ ভিডিঅ'টো হয় সিমান সময় ল'ব পাৰে তো মই আপোনালোকক দেখাবলৈ এটা শ্বৰ্ট ভিডিঅ' দেখাইছোঁ বহুত কম মানে 50 ছেকেণ্ডৰ এটা ভিডিঅ' আপোনালোকক আপলোড কৰি দেখাইছোঁ ঠিক আছে তো ভিডিঅ' প্ৰচেছিং হৈ আছে অলপ টাইম লয় ভিডিঅ' হৈ গ'ল তো দেখিবলৈ পাইছে এনেদৰে আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব এতিয়া মই ভিডিঅ'টো আপোনালোকক চেক কৰি দেখাই দিম এইটো দেখিবলৈ পালে আপোনাৰ ভিডিঅ' এতিয়া বৰ্তমান আপলোড কৰা ভিডিঅ'টো দেখিবলৈ পালে আপলোডত ইয়াত ওলাই আছে পাব্লিক হৈ আছে তো আপোনালোকৰ পাব্লিক অপশ্যন এটা আহে তাত প্ৰাইভেট পাব্লিক এনেকৈ লিখা থাকে আপোনালোকে পাব্লিক কৰি ল'ব তেতিয়া পাব্লিকে আপোনাৰ ভিডিঅ'টো পাব ঠিক আছে
তো এনেদৰে আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। তো যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও বুজি পালে বা কিবা এটা শিকিলে নজনা কথা এটা, তো তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকললৈ। যদি আপোনালোকৰ কোনোবা বন্ধুৱে ইউটিউব চেনেল খুলিবলৈ আগ্ৰহ আছে বা খুলিব বিচাৰে, তো তেনেকুৱা বন্ধুলৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু মই ইউটিউব ৰিলেটেড ভিডিঅ' আপলোড দিওঁ, তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। ঠিক আছে, আজিলৈ বাই, আকৌ লগ পোৱাৰ